मेरे चैनल को सब्सक्राइब नहीं किया तो इस रेड कलर के बटन को दबा के सब्सक्राइब कीजिए और इस घंटे को बजा दीजिए फ्री में लेटेस्ट टेक्नोलॉजी वीडियो सबसे पहले। মেঘালয়ৰ উপ নিৰ্বাচনত বিজেপিৰ মুখ ঠেকেচা আমপাটি বিধানসভা সমষ্টিত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ কন্যা এমডি চিৰা বিজয়ী মেঘালয়ত একক বৃহত্তম দলত পৰিণত হল কংগ্ৰেছ ৬০খন আসন বিশিষ্ট বিধানসভাত কংগ্ৰেছ বিধায়কৰ সংখ্যা হলগৈ ২১খন মেঘালয় বিধানসভাত দ্বিতীয় বৃহৎ দলত পৰিণত হৈছে এনপিপি শাসকীয় এনপিপিৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ১৯ জন এনপিপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ চলি আছে মেঘালয়ত পুনৰ ৰাজনৈতিক পৰিৱৰ্তনৰ সম্ভাৱনা আছে মেঘালয়ত পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ মেঘালয়ৰ উপ নিৰ্বাচনত বিজেপিয়ে মুখ ঠেকেচা খাবলগীয়া হৈছে আমপাটি বিধানসভা সমষ্টিত এবাৰ জয়ী হল কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ কন্যা এমডি চিৰা বিজয়ী হৈছে নিৰ্বাচনত মেঘালয়ত একক বৃহত্তম দলত পৰিণত হল কংগ্ৰেছ ৬০খন আসন বিশিষ্ট বিধানসভাত কংগ্ৰেছ বিধায়কৰ সংখ্যা হলগৈ ২১খন মেঘালয় বিধানসভাত দ্বিতীয় বৃহৎ দলত পৰিণত হল এনপিপি শাসকীয় এনপিপিৰ মুঠ বিধায়কৰ সংখ্যা ১৯ জন এনপিপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ চলি আছে এতিয়া মেঘালয় কিন্তু পুনৰ ৰাজনৈতিক পৰিৱৰ্তনৰ সম্ভাৱনা আছে মেঘালয়ত।